Hi friends, welcome জনালো মোৰ আন এটা ভিডিঅ'লৈ। দেশত কৰোনাৰ যি ভয়াৱহতা, সকলোৱে ঘৰতে থাকক, সুৰক্ষিত হৈ থাকক। আজি এটা টেষ্টি আৰু হাই প্ৰটিনযুক্ত ৰেচিপি বনালো আৰু এই ৰেচিপিটোৰ যিটো ফুড ভ্যালু জানো আহকচোন। এবিধ হৈছে আমৰলি পৰুৱা। ইহঁতৰ পিছৰ অংশত এচিড জাতীয় এবিধ পনীয় দ্ৰব্য থাকে। কামুৰিলে কামুৰা অংশত সেই এচিড ঢালি দিয়ে, সেইকাৰণে আমৰলি পৰুৱাই কামুৰিলে বহু জ্বলন পূৰণ কৰে আৰু চেকচেকায়। এইখিনি হৈছে আমৰলি পৰুৱাৰ কণী বা টোপ। এপ্ৰিল মে মাহত ইহঁতে বহুত কণী পাৰে আৰু এই কণী খাদ্য হিচাপে ব্যৱহাৰ কৰাও হয়। এবিধ খাদ্য আগতে জনজাতীয় লোকসকলৰ মাজতে সীমাবদ্ধ আছিল। আজিকালি সকলোৱে খায়। গৱেষকসকলে পৰীক্ষা নিৰীক্ষা কৰি ঠাৱৰ কৰিছে যে গৰু বিহুৰ দিনাখন 100 এবিধ শাকৰ যি গুণাগুণ, সেই গুণাগুণ আমৰলি পৰুৱা টোপত পোৱা যায়। আজি মই এই ৰেচিপিটো কেনেকৈ বনালোঁ, ক'ৰ পৰা আমৰলি পৰুৱা টোপ সংগ্ৰহ কৰিলোঁ চাই থাকিব। সাধাৰণতে আমৰলি পৰুৱাই যিবোৰ গছৰ পাতবোৰ ডাঠ তেনেকুৱা গছত তেওঁলোকে বাহ সাজি কণী পাৰে আৰু এই কণীৰ পৰা তেওঁলোকৰ বংশ বিস্তাৰ হয়। আমি এয়া আম গছৰ পৰা আমৰলি টোপ পাৰিলোঁ, তলত ইয়াত পাৰি লৈছোঁ। এতিয়া এই টোপখিনি গোটাই গৰম পানীত দিলোঁ। চালনী এখনত লৈ টোপখিনি বাচিলোঁ। চাওক এনেকৈ বৰশীত টোপ দি মাছো মাৰা হয়। টোপখিনি বাছোঁতে বেলেগ বেলেগ কৰিলোঁ। একেবাৰে কণীখিনি বেলেগ কৰিলোঁ আৰু যিখিনি অলপ মাক সেইখিনি বেলেগ কৰিলোঁ। পৰিষ্কাৰকৈ চাফা কৰি ল'লোঁ। এতিয়া একেবাৰে চিম্পুলকৈ বনাম। কেৱল পিঁয়াজ আৰু জলকীয়া দিয়ে মই আজি এই ৰেচিপিটো বনাম। অলপ পানীটো শুকোৱাৰ পিছত নিমখ আৰু হালধি দিম। টোপখিনি সিজাৰ পিছতে আমাৰ এই ৰেচিপি ৰেডি হৈ গ'ল। যিখিনি মাক আছিল সেইখিনি মই বেলেগে বাছি লৈছিলোঁ। বাছি লোৱাৰ পিছত গৰম কেৰাহীত শুকানে তেওঁলোকক মই ভাজিলোঁ। তেওঁলোকৰ পাখিবোৰ পুৰি গ'ল আৰু এনেকৈ ডলা এখনত মই চাফা কৰি ল'লোঁ। আৰু এইখিনি খুব চিম্পুলকৈ পিঁয়াজ, জলকীয়া, তেল, নিমখ দি পেলাই বনালোঁ। এবাৰ বনাই খাই চাবচোন, বহুত টেষ্টি লাগে খাই। চিম্পুল ৰেচিপি কেনে পালে কমেণ্ট কৰি জনাব। খাবলৈ সোৱাদ হয়, কিন্তু বিচাৰি অনাটো বহুত কষ্টকৰ, কিন্তু কষ্টৰ ফল মিঠা। ভাল লাগিলে লাইক এটা কৰিব আৰু ধন্যবাদ।